নমস্কাৰ, আসসালামু আলাইকুম। আমাৰ একেএম ডাবল ফোৰটো চেনেললৈ সকলো ছাত্ৰ ছাত্ৰী তথা মোৰ বন্ধু বান্ধৱীসকললৈ স্বাগতম জনাইছোঁ। আজি আমি 10মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 3 নম্বৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে লক্ষ্য কৰিবা 3 নম্বৰ চেপ্টাৰটোৰ কি আছে, ধাতু আৰু অধাতু আছে। 3 নম্বৰ চেপ্টাৰটোত কি আছে, ধাতু আৰু অধাতু, মেটেল এণ্ড নন মেটেল আছে। তেনেহ'লে ধাতু আৰু অধাতুৰ বিষয়ে জনাৰ আগত আমি কি কৰিম, মৌলৰ বিষয়ে অলপ জানি ল'ম। তেনেহ'লে মৌল কি তোমালোকে 9মান শ্ৰেণীত পাইছিলা, অতি ধুনীয়াকৈ পাইছিলা। মৌল কি যে কোনো ভৌতিক অথবা ৰাসায়নিক উপায়েৰে দুটা বা ততোধিক সৰল পদাৰ্থলৈ ভাঙিব নোৱাৰা পদাৰ্থৰ মৌলিক ৰূপটোৱে হ'ল মৌল। এইখিনি হ'ল মৌলৰ ডেফিনেশ্যন, ক্লাছ 9ত পাইছিলা। তাৰপিছত লক্ষ্য কৰা, এটা মৌল কেৱল এক প্ৰকাৰৰ কি হয়, পৰমাণুৰ দ্বাৰাহে গঠিত হয়। মৌলবিলাক এক প্ৰকাৰৰ কি হ'ব, পৰমাণুৰ দ্বাৰাহে কি হ'ব, গঠিত হ'ব। মৌলবোৰক কি কৰা হয়, দুটা ভাগত আমি কি কৰিব পাৰি, ভাগ কৰিব পাৰি। তাৰ এটা ভাগ হ'ব ধাতু, আন এটা ভাগ হ'ব কি, অধাতু। তাত মৌলবোৰক কি কৰা হয়, দুটা ভাগত ভাগ কৰা হয়। তাৰ এটা ভাগ ধাতু, আনটো ভাগ হ'ব অধাতু। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কেৱল ধাতুটোৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ ধাতুৰ ধৰ্ম ইত্যাদিৰ বিষয়ে আমি জানিম। পিছত আৰু এটা ভিডিঅ'ৰ জৰিয়তে আমি অধাতুৰ বিষয়ে কি কৰিম, আলোচনা কৰিম। এতিয়া তোমালোকে লক্ষ্য কৰা যে ভৌতিক ধৰ্মৰ আধাৰত ধাতুৰ ডেফিনেশ্যন কি হ'ব, অৰ্থাৎ ভৌতিক ধৰ্মৰ আধাৰত ধাতুৰ সংজ্ঞা কি হ'ব, যে উচ্চ গলনাংক আৰু উতলাংকৰে সৈতে কি কোৱা হ'ল, উচ্চ গলনাংক। গলনাংক কি হ'ব লাগিব, অতি উচ্চ হ'ব লাগিব। আৰু উতলাংকৰে সৈতে উচ্চ ঘনত্ব থকা নিধাদি গুণ সম্পন্ন কঠিন, অৰ্থাৎ কি হ'ব, নিধাদি গুণ সম্পন্ন কঠিন হ'ব লাগিব, নমনীয় হ'ব লাগিব, গাত সহনীয়তা আৰু বিদ্যুৎ তাপৰ কি হ'ব লাগিব, সুপৰিবাহী হ'ব লাগিব। তেনেহ'লে যদি বিদ্যুৎ আৰু তাপৰ সুপৰিবাহী হ'ব, মৌলসমূহ কি হ'ব, ধাতু হ'ব। অৰ্থাৎ এটা ধাতু হ'বলৈ হ'লে এইকেইটা কি থাকিব লাগিব, বৈশিষ্ট্য সেই মৌলটোৰ কি হ'ব, থাকিব লাগিব। তেতিয়াহ'লেহে আমি সেই মৌলটোক কি বুলি ক'ম, ধাতু বুলি ক'ম। যেনে এক্সাম্পল হিচাপত লোৱা হৈছে ছ'ডিয়াম, মেগনেছিয়াম, এনেকুৱা আৰু বহুত কি আছে, মৌল আছে যিবিলাকৰ কি আছে, এই বৈশিষ্ট্যকেইটা আছে। তেনেহ'লে এই বৈশিষ্ট্যকেইটা যিবিলাক মৌলৰ আছে, সেই মৌলবিলাকক আমি কি বুলি ক'ম, ধাতু বুলি ক'ম। তাৰপিছত লক্ষ্য কৰা, ৰাসায়নিক ধৰ্মৰ আধাৰত ধাতুৰ সংজ্ঞা কি হ'ব, যে এনে মৌল অতি সহজে ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰ পৰা, যোজক কক্ষ মানে তোমালোকে নিশ্চয় জানা, মৌল এটাৰ কি হ'ব, বহিৰ্তম কক্ষৰ ইলেক্ট্ৰন, অৰ্থাৎ যোজক কক্ষৰ পৰা ইলেক্ট্ৰন কি এৰি দি, যোজক কক্ষৰ পৰা অতি সহজে কি হ'ব, ইলেক্ট্ৰনবিলাক এৰি দি ধনাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰিব, অৰ্থাৎ কি কৰিব, কেটায়ন সৃষ্টি কৰিব লাগিব। তেনেহ'লে এইটো হ'ল ৰাসায়নিক ধৰ্মৰ আধাৰত কি, ধাতুৰ ডেফিনেশ্যন, আৰু ওপৰতো হ'ল ভৌতিক ধৰ্মৰ আধাৰত কি হ'ব, ধাতুৰ ডেফিনেশ্যন। এইখিনিতে মই তোমালোকক এটা কথা ক'ম, যিহেতু আমি এতিয়া এইখিনি মুচাই দিম, তোমালোকে স্ক্ৰীনশ্বট মাৰি থবা, পিছত লিখি ল'ব পাৰিবা। এতিয়া লক্ষ্য কৰা, ইয়াত কি কোৱা হৈছিল, যে যোজক কক্ষৰ পৰা ইলেক্ট্ৰন এৰি দি ধনাত্মক কি কৰে, আধানযুক্ত আয়ন কি কৰে, সৃষ্টি কৰে, অৰ্থাৎ কেটায়ন সৃষ্টি কৰে। এইবাৰ তোমালোকে পৰ্যায়বৃত্ত তালিকালৈ লক্ষ্য কৰিবা, নিশ্চয় তোমালোকৰ কিতাপত কি আছে, পৰ্যায়বৃত্ত তালিকাখন আছে। সেই পৰ্যায়বৃত্ত তালিকাত কি আছে, 114টা মৌল আছে। সেই মৌলসমূহ কি কৰা হৈছে, দুটা ভাগত বিভক্ত কৰা হৈছে। তাৰ কিছুমান মৌলহে কি হ'ব, ধাতু হ'ব, আৰু কিছুমান মৌল কি হ'ব, অধাতু হ'ব। তেনেহ'লে সেই 114টা মৌলৰ ভিতৰত কোনকেইটা ধাতু হ'ব, কোনকেইটা কি হ'ব, অধাতু হ'ব, আমি এই বিষয়ে আজি জানিম। তেনেহ'লে তোমালোকে লক্ষ্য কৰা, ছ'ডিয়াম এটা কি হ'ল, ধাতু। কেনেকৈ হ'ব, আমি আজি এই বিষয়ে আলোচনা কৰিম। ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম ইত্যাদি মৌলবোৰৰ বিষয়ে আজি আমি কি কৰিম, আলোচনা কৰিম। কি লিখা হ'ল, ছ'ডিয়াম, তাৰপিছত মেগনেছিয়াম,
এনেকুৱা বহুত আছে জাস্ট দুটা যদি এক্সাম্পল হিচাপত লোৱা যায় বাকীকেইটাই একেই মেথডত আহি যাব তেনেহ'লে ইয়াত কি লিখা হ'ল সোডিয়াম আৰু ইয়াত লিখা হ'ল মেগনেছিয়াম তেনেহ'লে তোমালোকে এটা কথা অতি সহজভাৱে অৰ্থাৎ নামৰ পৰাই আমি কি কৰিব পাৰি ধাতু চিনাক্ত কৰিব পাৰি মানে কিছুমানৰ ক্ষেত্ৰতে এইটো নিয়ম গোটেইকেইটা ধাতুৰ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য নহ'ব তোমালোকে এইখিনি কথা মনত ৰাখিবা এইখিনি ভুল কেতিয়াও নকৰিবা যে গোটেইকেইটা মৌলৰ ক্ষেত্ৰতে যে এইটো নিয়ম প্ৰযোজ্য হ'ব এইটো নহয় জাস্ট কিছুমান মৌলৰ ক্ষেত্ৰতে কি হ'ব এই নিয়মটো প্ৰযোজ্য হ'ব এতিয়া লক্ষ্য কৰা কি আছে সোডিয়াম লাষ্টত কি আছে আম শব্দটো কি হৈছে লগ হৈ আছে তেনেহ'লে মেগনেছিয়ামৰ ক্ষেত্ৰতো যদি লক্ষ্য কৰা যায় তেনেহ'লে লাষ্টত কি আছে আম শব্দটো লগ হৈ আছে তেনেহ'লে যিবিলাক মৌলৰ নামৰ শেষত কি হয় আম শব্দটো লগ হৈ থাকে তেনেবোৰ মৌলক আমি কি বুলি ক'ম ধাতু বুলি ক'ম তেনেহ'লে তোমালোকে নিশ্চয় ধৰিব পাৰিলা যিবিলাক মৌলৰ নামৰ শেষত কি হ'ব আম শব্দটো লগ হৈ থাকিব তেনেবোৰ মৌলক আমি কি বুলি ক'ম ধাতু বুলি ক'ম কেৱল কেইটামান মৌলৰ ক্ষেত্ৰতহে এই নিয়মটো প্ৰযোজ্য হ'ব এতিয়া তোমালোকে নিজে নিজেই বুজিবা কোনকেইটা মৌলৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য হ'ব আৰু কোনকেইটা মৌলৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য নহয় তাত মৌলবিলাকৰ নাম যদি লিখা বা কোৱা তুমি কোৱাতেই মৌলটো ধাতু হ'ব নে অধাতু হ'ব তুমি চিনাক্ত কৰিব পাৰিবা এইবাৰ লক্ষ্য কৰা আৰু এটা নিয়ম আমি জানিম যিটো নিয়ম সকলোবোৰ ধাতুৰ ক্ষেত্ৰত কি হ'ব প্ৰযোজ্য হ'ব এইটো নিয়ম গোটেইকেইটা ধাতুৰ ক্ষেত্ৰত অৰ্থাৎ পৰ্যায়বৃত্ত তালিকাত যিকেইটা ধাতু আছে গোটেইকেইটা ধাতুৰ ক্ষেত্ৰত কি হ'ব প্ৰযোজ্য হ'ব সাপোজ সোডিয়াম মৌলতেই লিখা হ'ল নিশ্চয় তোমালোকে জানা এইখিনি যে সোডিয়ামৰ কিমান পৰমাণু ক্ৰমাংক কিমান 11 অৰ্থাৎ 11 সোডিয়ামৰ পৰমাণু ক্ৰমাংক হ'ল 11 যদি সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 হয় তেনেহ'লে ইয়াত ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব অৰ্থাৎ কক্ষবিলাকত যে ইলেক্ট্ৰনবিলাক কি দিব লাগে তেনেহ'লে কি হিচাপত আমি দিম তেনেহ'লে ফৰ্মুলা এটা পাইছিলা ক্লাছ 9ত যে 2n² ইয়াত এই ফৰ্মুলাৰ জৰিয়তে কি কৰা হয় এই কক্ষবিলাকত কি কৰা হয় ইলেক্ট্ৰনবিলাক দিয়া হয় তেনেহ'লে n ৰ মান কিমানৰ পৰা ষ্টাৰ্ট হয় 1 2 3 ডট ডট অৰ্থাৎ যেতিয়া আমি কি কৰিম প্ৰথম কলত ইলেক্ট্ৰনবিলাক দিম তেতিয়া n ৰ মান কিমান হ'ব 1 হ'ব আৰু যেতিয়া সেকেন্ড কলত ইলেক্ট্ৰনবিলাক দিম তেতিয়া n ইকুৱেল কিমান হ'ব 2 হ'ব আৰু 3 নম্বৰ কলত যেতিয়া ইলেক্ট্ৰনবিলাক দিম তেতিয়া n ৰ মান কিমান হ'ব 3 হ'ব অৰ্থাৎ এই নিয়ম হিচাপত এই কক্ষবিলাকত অৰ্থাৎ খোলবিলাকত কি কৰা হয় ইলেক্ট্ৰনবিলাক দিয়া হয় এইখিনি তোমালোকে ধুনীয়াকৈ ক্লাছ 9ত পাইছিলা এইবাৰ কি কোৱা হৈছে যেহেতু সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান সোডিয়ামৰ পৰমাণু ক্ৰমাংক কিমান 11 গতিকে আমি কি কৰিম এইবাৰ সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিম তেনেহ'লে এই ফৰ্মুলা হিচাপত যদি যোৱা যায় তেনেহ'লে 2 into 1 n ৰ মান কিমান হ'ব যেহেতু প্ৰথম কলত আমি ইলেক্ট্ৰন দিম গতিকে n ইকুৱেল কিমান হ'ব 1 হ'ব গতিকে 2 into 1 স্কয়াৰ ইকুৱেল কি হ'ব 2 into 1 স্কয়াৰ কৰিলে কিমান 1 গতিকে 2 into 1 মানে 2 অৰ্থাৎ প্ৰথম কলত কেইটা ইলেক্ট্ৰন থাকিব দুটা থাকিব লাগিব তাৰ পিছত লক্ষ্য কৰা এইবাৰ সেকেন্ড কলত ইলেক্ট্ৰন দিম অৰ্থাৎ ইয়াত দুটা ইলেক্ট্ৰন দিয়া হ'ল এইবাৰ কি কৰিম আমি এই সেকেন্ড কলত কি কৰিম ইলেক্ট্ৰন দিম তেনেহ'লে সেকেন্ড কলত যেতিয়া ইলেক্ট্ৰন দিম তেতিয়া হ'লে এই ফৰ্মুলাৰ জৰিয়তে আমি ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি কৰিম অৰ্থাৎ সেকেন্ড কলত কেইটা ইলেক্ট্ৰন দিম তেনেহ'লে সেকেন্ড কলৰ কথা আহিলে n ইকুৱেল কিমান হ'ব 2 হ'ব অৰ্থাৎ 2 into 2 স্কয়াৰ তেনেহ'লে এইখিনি ক্যালকুলেশন কৰিলে কি হয় 2 into 2 স্কয়াৰ কৰিলে কিমান 4 তেনেহ'লে 2 into 4 ইকুৱেল কিমান 8 তেনেহ'লে সেকেন্ড কলত ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ল 8টা হ'ল এনেকৈ কি কৰা হয় ইলেক্ট্ৰনবিলাক কক্ষত বা খোলবিলাকত কি কৰা হয় দিয়া হয় তেনেহ'লে প্ৰথম কলত দুটা গ'ল সেকেন্ড কলত কেইটা গ'ল 8টা গ'ল এইবাৰ ইলেক্ট্ৰন সোডিয়ামৰ পৰমাণু ক্ৰমাংক কিমান আছিল 11 তেনেহ'লে 2 + 8 কিমান হ'ল 10 তেনেহ'লে আৰু কেইটা থাকিল অৰ্থাৎ 11 - 10 মানে কিমান 1 অৰ্থাৎ এই 3 নম্বৰ খলত ইলেক্ট্ৰন কেইটা থাকিব এটা ইলেক্ট্ৰন থাকিব অৰ্থাৎ 2 8 1 এইখিনি হ'ল সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস এইবাৰ আমি কি কৰিম
ইয়াৰ পৰাই আমি ধাতু অধাতু কি কৰিম চিনাক্ত কৰিম। আগতে কোৱা হৈছে এইটো নিয়ম কেৱল সোডিয়াম বা কিছুমান মৌলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। পৰ্যায়বৃত্ত তালিকাত যিমানবোৰ ধাতু আছে সেই প্ৰতিটো ধাতুৰ ক্ষেত্ৰত কি হ'ব এই নিয়মটো প্ৰযোজ্য হ'ব। তেনেহ'লে এইবাৰ লক্ষ্য কৰা, সোডিয়ামৰ বহিৰ্তম কক্ষত কেইটা ইলেক্ট্ৰন থাকিল? এটা ইলেক্ট্ৰন থাকিল। যিবিলাক মৌলৰ বহিৰ্তম কক্ষত চাৰিটাতকৈ কম ইলেক্ট্ৰন থাকিব, চাৰিটাতকৈ কম ইলেক্ট্ৰন মানে এটা থাকিব পাৰে, দুটা থাকিব পাৰে, তিনিটা থাকিব পাৰে, এনে কোৱালিটিৰ যদি ইলেক্ট্ৰন বিলাক থাকে মানে বহিৰ্তম কক্ষত ইয়াত কেইটা আছে? এটা আছে। গতিকে এটাও থাকিব পাৰে, দুটাও থাকিব পাৰে বা তিনিটাও থাকিব পাৰে। যদি এনে কোৱালিটিৰ ইলেক্ট্ৰন থাকে তেনেহ'লে আমি নিশ্চিত হ'ম যে মৌলটো কি হ'ব? অধাতু হ'ব। আৰু যদি এনে কোৱালিটিৰ বহিৰ্তম কক্ষত ইলেক্ট্ৰন নাথাকে তেনেহ'লে আমি নিশ্চিত হ'ম সেইটো কি হ'ব? অধাতু হ'ব। তেনেহ'লে তোমালোকে নিশ্চয় ধৰিব পাৰিলা যে যদি বহিৰ্তম কক্ষত এটা, দুটা বা তিনিটা ইলেক্ট্ৰন থাকে তেনেহ'লে সেই মৌলটোৰ নাম কি হ'ব? ধাতু হ'ব। তেনেহ'লে এই ক্ষেত্ৰত সোডিয়াম কি হ'ল? ধাতু হ'ল। তেনেহ'লে তোমালোকে বেলেগ মৌললৈ কি কৰিব পাৰা? প্ৰেক্টিছ ঘৰত কৰিব পাৰা। আৰু যদি কিবা প্ৰব্লেম হয় কমেণ্ট কৰি মোক জনাবা। এইবাৰ লক্ষ্য কৰা, ইয়াতে আমি এটা কথা আলোচনা কৰিম। যিহেতু বহিৰ্কক্ষত ইলেক্ট্ৰনৰ কথা কোৱা হ'ল, এইবাৰ আমি কি কৰিম? যোজ্যতা নিশ্চয় তোমালোকে পাইছিলা। এই যোজ্যতা যোজ্যতাৰ বিষয়ে আমি জাষ্ট 2 মিনিট বা 1 মিনিট সময় কম। তেনেহ'লে তোমালোকে লক্ষ্য কৰা যোজ্যতা কি আছিল? তেনেহ'লে যোজ্যতা কি কৰা হয়? মৌল এটাৰ বহিৰ্তম কক্ষত ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি যোজ্যতা নিৰ্ণয় কৰা হয়। কি কোৱা হ'ল? মৌল এটাৰ বহিৰ্তম কক্ষৰ ইলেক্ট্ৰনৰ ওপৰত ভিত্তি কৰি মৌল এটাৰ কি কৰা হয়? যোজ্যতা নিৰ্ণয় কৰা হয়। তেনেহ'লে ইয়াত কিমান আছে? সোডিয়ামৰ পৰমাণু ক্ৰমাংক যিহেতু 11, ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান হ'ল? 281। গতিকে ইয়াৰ যোজ্যতা হ'ল কিমান? 1। এইবাৰ কথা হ'ল সোডিয়ামৰ যোজ্যতা 1 হ'ল কেনেকৈ? এইবাৰ তোমালোকে লক্ষ্য কৰিবা, যেহেতু প্ৰথম কলত 2টা ইলেক্ট্ৰন আছে, ছেকেণ্ড কলত কেইটা ইলেক্ট্ৰন আছে? 8টা ইলেক্ট্ৰন আছে। তেনেহ'লে এইবাৰ প্ৰশ্ন হ'ল 3 নম্বৰ কলত কেইটা ইলেক্ট্ৰন থাকিব লাগিছিল? সোডিয়ামৰ ক্ষেত্ৰত 3 নম্বৰ কলত 8টা ইলেক্ট্ৰন থাকিব লাগিছিল, কিন্তু কেইটা ইলেক্ট্ৰন হৈ আছে? এটা ইলেক্ট্ৰন হৈ আছে। গতিকে যদি এটা ইলেক্ট্ৰন থাকে তেনেহ'লে ইয়াৰ যোজ্যতা কিমান হ'ব? 1 হ'ব। তোমালোকে লক্ষ্য কৰিবা, যদি 1, 2, 3 এনে কোৱালিটিৰ যদি বহিৰ্তম কক্ষত ইলেক্ট্ৰন থাকে তেনেহ'লে তাৰ যোজ্যতা যদি এটা ইলেক্ট্ৰন থাকে 1 হ'ব, দুটা যদি থাকে 2 হ'ব, তিনিটা যদি ইলেক্ট্ৰন থাকে তাৰ যোজ্যতা কি হ'ব? 3 হ'ব। এইটো কেৱল ধাতুৰ ক্ষেত্ৰতহে। যিহেতু আমি অধাতুৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম, গতিকে অধাতুবিলাকৰ যোজ্যতা কেনেকৈ বাহিৰ কৰা হয় আমি এই বিষয়ে পিছত আলোচনা কৰিম। যোজ্যতা এইবিলাক তোমালোকে ক্লাছ 9ত পাইছিলা, জাষ্ট তোমালোকৰ কি মনত পেলাই দিয়া হ'ল। তাৰপিছত লক্ষ্য কৰা, যিহেতু ভৌতিক ধৰ্মৰ আধাৰত ধাতুৰ ডেফিনিশ্যন দিয়া হৈছিল, তাত বহুত কেইটা কি কৰা হৈছিল? শব্দ লিখা হৈছিল। সেই শব্দবোৰৰ প্ৰতিটো শব্দৰ বিষয়ে কি কৰিম আমি এইবাৰ আলোচনা কৰিম। লক্ষ্য কৰা তোমালোকে যে ধাতুৰ ধৰ্ম, ধাতুবিলাক কি হয়? যে ধাতুবিলাক সাধাৰণতে টান বা কঠিন হয়। যিমানবোৰ ধাতু আছে সাধাৰণতে কি হ'ব? টান বা কঠিন হ'ব। কিন্তু প্ৰতিটো ধাতুৰ কাঠিন্য অৰ্থাৎ যিটো কঠিন হোৱাৰ যিটো ধৰ্ম সেইটো কি হ'ব? বেলেগ বেলেগ হ'ব। প্ৰতিটো ধাতুৱে কি হ'ব পাৰে? টান হ'ব পাৰে নাইবা কঠিন হ'ব পাৰে, কিন্তু প্ৰতিটোৰে যিটো কাঠিন্য সেইটো কি হ'ব? বেলেগ বেলেগ হ'ব। অৰ্থাৎ কিছুমানৰ কঠিন, কিছুমান ধাতু কি হ'ব? বেছি কঠিন হ'ব, কিছুমান কি হ'ব? কম কঠিন হ'ব। এইটো কৈছে কাঠিন্য। কাঠিন্যটো কি হ'ব? কম বেছি হ'ব পাৰে। তাৰ পিছৰ পইণ্টলৈ লক্ষ্য কৰা, ধাতুৰ গাঁত সহনীয়তা খুব ইম্পৰ্টেণ্ট হয়। তোমালোকে লক্ষ্য কৰিবা যে কিছুমান ধাতুক হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি। এনেকুৱা বহুত ধাতু আছে যিবিলাক আমি কি কৰিব পাৰি? যদি হাতুৰিৰে কোবাই দিয়া যায় তেনেহ'লে আমি কি পাতল পাত এচটা কি কৰিব পাৰি? বনাব পাৰি।
ধাতুৰ এই যিটো ধৰ্ম, এই ধৰ্মটোক কি বুলি কোৱা হয়? গাত সহনীয়তা বুলি কোৱা হয়। নহ'লে তোমালোকৰ এক্সামত আহিব পাৰে ধাতুৰ গাত সহনীয়তা কি? তোমালোকে লিখিবা যে যিবিলাক ধাতুক আমি হাতুৰিৰে কোবোৱাই কি কৰিব পাৰি? পাতল পাত এচটাৰ আকৃতিত বনাব পাৰি, তেনেবোৰ ধাতুক কি বুলি কোৱা হয়? বা তেনেবোৰ ধাতুৰ ধৰ্মক ধাতুৰ গাত সহনীয়তা বুলি কোৱা হয়। ইয়াৰ লগত মনত ৰাখিবা, খুব ইম্পৰ্টেণ্ট হয়, অতি ইম্পৰ্টেণ্ট হয়, যে সোণ আৰু ৰূপ হল আটাইতকৈ গাত সহনীয় ধাতু। পৰ্যায়বৃত্ত তালিকাত যিমানবিলাক ধাতু আছে তাৰ ভিতৰত এই দুটা ধাতু হল আটাইতকৈ গাত সহনশীল কি ধাতু? যে সোণ আৰু ৰূপ। তেনেহ'লে তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে যে ধাতুৰ গাত সহনীয়তা কি? তেনেহ'লে এইখিনি লিখিবা। তাৰ পিছত কোৱেশ্চন হ'ব পাৰে যে আটাইতকৈ গাত সহনশীল এটা বা দুটা ধাতুৰ নাম লিখা। তেনেহ'লে কি লিখিবা? যে সোণ আৰু ৰূপ হল আটাইতকৈ গাত সহনশীল ধাতু। তাৰ পিছৰ পইণ্টলৈ লক্ষ্য কৰা, তোমালোকে কি লিখা হ'ল? যে ধাতুৰ নমনীয়তা কি? যে ধাতুৰ পাত দীঘল তাললৈ পৰিৱৰ্তন কৰিব পৰা গুণকে কি বুলি কোৱা হয়? নমনীয়তা বুলি কোৱা হয়। ধাতুৰ পাত আমি কি কৰিব পাৰি? দীঘল তাৰলৈ কি কৰিব পাৰি? ৰূপান্তৰ কৰিব পাৰি। আৰু এই ৰূপান্তৰ কৰিব পৰা যিটো ধৰ্ম বা গুণ, এই গুণটোক কি বুলি কোৱা হয়? ধাতুৰ নমনীয়তা বুলি কোৱা হয়। এইবাৰ তাৰপিছত লক্ষ্য কৰা, সোণ আটাইতকৈ নমনীয়া ধাতু। যিমানবোৰ ধাতু আছে তাৰ ভিতৰত সোণ ধাতুটো কি কোৱা হয়? আটাইতকৈ নমনীয়া ধাতু বুলি কোৱা হয়। তেনেহ'লে তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে যে ধাতুৰ নমনীয়তা কি? তেনেহ'লে তোমালোকে লিখিবা যে ধাতুৰ পাত দীঘল কৰি কি কৰিব পাৰি? তাললৈ ৰূপান্তৰ কৰিব পাৰি। এই ধৰ্মটোক ধাতুৰ কি বুলি কোৱা হয়? নমনীয়তা বুলি কোৱা হয়। তাৰপিছত আটাইতকৈ নমনীয়া ধাতুটোৰ নাম লিখা। তেনেহ'লে কি লিখিবা? যে আটাইতকৈ নমনীয়া ধাতুটো হ'ল সোণ। তাৰপিছত লক্ষ্য কৰা কি লিখা হ'ল? তাৰপিছৰ পইণ্ট লৈ যে 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ পাব পাৰি। তেনেহ'লে আমি কল্পনা কৰিব নোৱাৰা কথা এটা আহিল, কি? 1 গ্ৰাম সোণ কিমান নগণ্য পৰিমাণৰ হ'ব পাৰে? তেনেহ'লে 1 গ্ৰাম সোণৰ পৰা কিমান? 2 কিলোমিটাৰ। তেনেহ'লে কিমান দূৰ হ'ব 2 কিলোমিটাৰ? নিশ্চয় তোমালোকে জানা। নিজে নিজে যদি কল্পনা কৰা যায় কিমান দূৰ হ'ব 2 কিলোমিটাৰ দৈৰ্ঘ্য? তেনেহ'লে এই 1 গ্ৰাম সোণৰ পৰা কি কৰা হয়? 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ বনোৱা হয়। তেনেহ'লে তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে যে 1 গ্ৰাম সোণৰ পৰা কিমান দৈৰ্ঘ্যৰ তাঁৰ পাব পাৰি? তেনেহ'লে তোমালোকে এনচাৰত কি লিখিবা? 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ পাব পাৰি। এইবাৰ তাৰ পিছৰ পইণ্টলৈ লক্ষ্য কৰা তোমালোকে। তাৰ পিছৰ পইণ্ট কি আছে? যে ধাতুবোৰ তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ। অৰ্থাৎ ধাতুবোৰ কি আছে? তাপ সহ্য কৰাৰ যিটো ক্ষমতা সেইটো আছে। অৰ্থাৎ তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক কি হ'ব? উচ্চ হ'ব, অধিক হ'ব গলনাংক। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম। মোষ্ট ইম্পৰ্টেণ্ট হয় যে তাপৰ আটাইতকৈ সুপৰিবাহী এটা বা দুটা কি লিখা? ধাতুৰ নাম লিখা। তেনেহ'লে এই ক্ষেত্ৰত তোমালোকৰ এনচাৰত কি আহিব? ৰূপ হ'ল আটাইতকৈ তাপৰ সুপৰিবাহী ধাতু আৰু তাম হ'ল তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু। নাম দুটা তোমালোকে মনত ৰাখিবা যে আটাইতকৈ সুপৰিবাহী ধাতু দুটা হ'ল ৰূপ আৰু তাম। ইয়াতকৈও কি আছে? কম। অৰ্থাৎ হি আৰু পাৰা তুলনামূলকভাৱে কি হয়? কম পৰিবাহী। অৰ্থাৎ ৰূপ আৰু তাম কি তাপ সহ্য কৰাৰ ক্ষমতা যিখিনি ৰাখে, কিন্তু হি আৰু পাৰাই সেইখিনি তাপ সহ্য নকৰে। অৰ্থাৎ তাতকৈ কি তুলনামূলকভাৱে কম পৰিবাহী। তাৰপিছত কি লিখা হ'ল? তাৰ পিছৰ পইণ্টলৈ লক্ষ্য কৰা। PVC মোষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ডাইৰেক্ট ফুল ফৰ্ম আহি যায়। PVC ফুল ফৰ্ম অৰ্থাৎ সম্পূৰ্ণ নামটো লিখা। তেনেহ'লে তোমালোকে কি লিখিবা? PVC হ'ল পলিভিনাইল ক্লৰাইড। PVC হ'ল পলিভিনাইল
ক্লৰাইড তোমালোকে সম্পূৰ্ণ নামটো মনত ৰাখিবা অতি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কোশ্চেন ইয়াৰ পৰা আহে ইয়াৰ উপৰিও তোমালোকে মনত ৰাখিবা যে ঘৰত ব্যৱহাৰ কৰা বিদ্যুৎ যিবিলাক পৰিবাহী তাঁৰ আছে সেই তাঁৰবিলাকৰ ওপৰত কি কৰা হয় এই পিভিচিৰ কি কৰি দিয়া হয় প্ৰলেপ দিয়া হয় তাত ঘৰত যিবিলাক পৰিবাহী তাঁৰ আছে সেই তাঁৰবিলাকৰ ওপৰেদি এই পিভিচিৰ কি থাকে এটা আৱৰণ থাকে পিভিচি অৰ্থাৎ পলিভিনাইল ক্লৰাইডৰ কি থাকে এটা আৱৰণ দিয়া থাকে তেনেহ'লে এইখিনি হ'ল পিভিচি অৰ্থাৎ পলিভিনাইল ক্লৰাইড সম্পূৰ্ণ নামটো তোমালোকে মনত ৰাখিবা তাৰপিছত লক্ষ্য কৰা নেক্সট পইণ্ট কি আছে যে ধাতুৰ নিদাদি গুণ ধাতুৰ নিদাদি গুণ বুলিলে আমি কি বুজিম যে টান বা কঠিন টান বা কি কোৱা হৈছে কঠিন পৃষ্ঠৰ লগত ধাতুৰ খুন্দা লাগিলে কি হয় শব্দ হয় যেতিয়া ধাতুৰ পৃষ্ঠৰ লগত এটা টান বস্তুৱে কি কৰিব খুন্দা খাব অৰ্থাৎ খুন্দা লাগিলে কি হ'ব শব্দ উৎপন্ন হয় ধাতুৱে এনেদৰে শব্দ উৎপন্ন কৰা ধৰ্মক কি বুলি কোৱা হয় নিদাদি গুণ বুলি কোৱা হয় তেনেহ'লে কি কোৱা হ'ল ধাতুৰ নিদাদি গুণ যেতিয়া ধাতুৰ পৃষ্ঠৰ লগত কোনোবা এটা কঠিন পদাৰ্থ আহি কি কৰিব খুন্দা লাগিব তেতিয়া কি হ'ব ধাতুৰ শব্দ তেতিয়া কি হ'ব শব্দ উৎপন্ন হ'ব আৰু এই শব্দ উৎপন্ন হোৱাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ নামেই হ'ব ধাতুৰ কি হ'ব নিদাদি গুণ নিশ্চয় তোমালোকে জানা যে তোমালোকৰ স্কুলত বেল আছে তেনেহ'লে বেল মানে সেইটো কি লো আইৰণ তেনেহ'লে সেইটো এটা ধাতু এই এফি আইৰণ এইটো কি হয় ধাতু এইটোৰে কি কৰা হয় এই স্কুলত ঘণ্টা অৰ্থাৎ বেলটো কি কৰা হয় বনোৱা হয় তেনেহ'লে এই বেলটোত যেতিয়া তুমি কি কৰিবা এটা কঠিন পদাৰ্থ বেলেগ এটা কঠিন পদাৰ্থ দি ইয়াক আঘাত কৰিবা তেতিয়া কি হ'ব এই শব্দটো উৎপন্ন হ'ব অৰ্থাৎ এই শব্দ উৎপন্ন হোৱাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ধাতুৰ নিদাদি গুণ বুলি কোৱা হয় এইখিনি আছিল আজি আমাৰ ভিডিঅ'ৰ মূল বস্তু ইয়াৰ পিছৰ ক্লাছত আমি কি কৰিম অধাতুৰ বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে এইখিনি খুব মনোযোগেৰে ভিডিঅ'টো চাবা আৰু যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু যদি ভাল নালাগে তথাপিও কমেণ্টবোৰ কৰিবা আৰু যদি ভাল লাগে তথাপিও কমেণ্টবোৰ কৰিবা গতিকে আজিৰ কাৰণে এইখিনিতে এৰি দিছোঁ থেংক ইউ